দুই একটা গান শুনাবলৈ মই অনুৰোধ কৰিম। দিনং তিমো জন্মদিন সংগঠনটোৰ জন্মদিন তেখেতসকলৰ এতিয়া উদযাপন কৰা হৈছে। আমাক নিমন্ত্ৰণ কৰা হৈছে। ইয়াত 25টা জাতি জনগোষ্ঠীৰ মিলি কাৰ্বি আংলঙৰ স্থায়ী বাসিন্দা ইয়াত কাৰ্বিৰ পৰা আৰম্ভ কৰি সকলো জাতি জনগোষ্ঠীত বসবাস কৰা 25টা জাতি হিলছ পিপল কালচাৰেল ফ্ৰমত গঠন কৰাইছে। তেখেতসকলৰ উদ্দেশ্য হ'ল নিজৰ কলা সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত যাতে কলা সংস্কৃতিবিলাক নিজৰ নিজৰ কালচাৰবিলাক যিটো হেৰাই নাযায়, তেখেতসকলক সেইবিলাকক পূৰণ কৰাৰ স্বাৰ্থত সেইটো গঠন কৰাইছে। আৰু লগতে ইয়াত কাৰ্বি আংলঙৰ যিমানখিনি বাসিন্দা আছে সকলো জাতি জনগোষ্ঠীৰ লগত একেলগে থাকি যাতে মৰম চেনেহ জৰিয়তে কাৰ্বি আংলঙত স্থায়ী শান্তি অনাৰ স্বাৰ্থত তেওঁলোকৰ সেই দলটো গঠন কৰিছে। 7তম তেখেতলোকৰ আজি জন্মদিনৰ বাৰ্তাৰ কাৰণে মোক নিমন্ত্ৰণ কৰিছে। ইয়াৰ স্থায়ী বিধায়ক বিদা সিং লিঙৰ পৰা আৰম্ভ কৰি কাৰ্বি আংলং অট'নমাছ কাউন্সিলত কাৰ্যবাহী সদস্য আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ স্পীকাৰৰ পৰা আৰম্ভ কৰি সকলো আজি আমি ইয়াত অংশগ্ৰহণ কৰিছোঁ। আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা আমি তেখেতসকলৰ স্থায়ী কাৰ্যালয় বনাবৰ কাৰণে আমি মাটি 1 বিঘামান তেখেতসকলক কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আৰু তেখেতসকলৰ কাৰ্যালয় আৰু হোষ্টেল বাউণ্ডেৰীৱাল কাৰ্বি আংলং অট'নমাছ কাউন্সিলত SOPD বাজেটৰ জৰিয়তে অহা বছৰত অন্তৰ্ভুক্ত কৰিব। আৰু প্ৰত্যেক বছৰত তেখেতসকলক যেতিয়া বছৰত তেখেতসকলে ফাউণ্ডেশ্যন ডে পাতে তাৰ উদযাপন কৰিবৰ কাৰণে তেখেতসকলক খৰচ পাতি যি লাগে কাৰ্বি আংলং অট'নমাছ কাউন্সিলত SOPD বাজেটত 10 লাখ টকা অন্তৰ্ভুক্ত কৰিম বুলি মই আজি ঘোষণা কৰিছোঁ। তেখেতসকলক গঠন কৰা এটাই উদ্দেশ্য আছে, কাৰ্বি আংলঙৰ সকলো জাতি জনগোষ্ঠী মিলি প্ৰীতি স্থায়ী শান্তি থাকিবৰ কাৰণে আৰু লগতে তেখেতসকলক নিজৰ কলা সংস্কৃতি জীয়াই ৰাখিবৰ কাৰণে তেখেতসকলে যিটো গঠন কৰিছোঁ আমিও আদৰণি কৰিছোঁ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আৰু আমি যিমান পাৰোঁ আমি সহায়িতা কৰিম।